গুড আফটাৰনুন ফ্ৰেণ্ডছ, সকলোকে ভোগালী বিহুৰ শুভেচ্ছা জনাই আজি ব্লগটো আৰম্ভ কৰিছোঁ। আশা কৰোঁ আপোনালোকে ব্লগটো আৰম্ভণিৰ পৰা শেষলৈকে চাব। ঠিক আছে, চাই যাব তেতিয়াহ'লে। এতিয়া সময় হৈছে 4:30 বাজিছে। ঘৰৰ কাম বন সকলো কৰি মেলি আজৰি হ'লোঁ। ঘৰ দুৱাৰ মুচি কৰি যিমান যি কাম আছিলে সকলো আজিলৈ কৰি মেলি আজৰি হয় অলপ পিছতে আমি মেজিৰ ওচৰত খানা বনাব লাগিব বুলি ভাবিছোঁ। আজি বছৰেকত পৰিয়ালৰ সকলোকে মিলি এসাঁজ হাঁহি ফূৰ্তিৰে খাম বুলি ভাবিছোঁ। আৰু কি কি কৰোঁ আপোনালোকো দেখুৱাই যাম মাজে মাজে অলপ অলপ। ঠিক আছে, আপোনালোকে চাই যাব তেতিয়াহ'লে। আমি এনে মেজি জ্বলাবলৈ আহিছোঁ। এয়া চাওক ভাইটিহঁতে মেজি ওচৰত আছে। আমি মেজি জ্বলাই আছো। পংখা বহি আছে। এয়া বিনাকে মোবাইল চাইছে। এয়া ভাত বহি আছে। চব খুৰীয়ে মায়ে বনাই আছে। খুৰীয়ে ভাত বনাই আছে। এয়া বৌহঁতে পাচলি কাটি আছে। এয়া